হামু লাগিছে কথা আছে পাইছা নহ'লে হামু লাগিছে হামু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল পল্লৱীজ ক্ৰিয়েশ্যনলৈ লুকটো দেখি গমেই পাইছে মই অলপ বেলেগকৈ আহিছোঁ এক নম্বৰ হৈছে মই অলপ আজি মেকআপ কৰিব চেষ্টা কৰিছোঁ কাৰণ লকডাউনৰ পিছততো ক'তো ওলাই যোৱা বন্ধই হৈ গ'ল সেইকাৰণে ভাবিছোঁ যিখিনি মোৰ বস্তু আছে যাতে পুৰণি হৈ নাযাওক সেইকাৰণে অকণমান ঘৰতে আৰু লগাব চেষ্টা কৰিলোঁ 2 নম্বৰতে আছে এই কাপোৰযোৰ মোৰ শাহুমাৰ ভাগৰ মই ভাবিছিলোঁ মই এইবিলাক কৰি ভাল পাওঁ নেকি মোতকৈও এক্সপাৰ্ট এইবিলাক কৰি খুব ভাল পায় আৰু এইযোৰ কাপোৰ নিজৰ হাতেৰে বনোৱা নিজে কালাৰ কৰা আৰু সেইকাৰণে মই আজি পিন্ধিম বুলি ভাবিলোঁ আৰু আপোনালোককো দেখাম বুলি ভাবিলোঁ 3 নম্বৰতে আজি মই মোৰ আইতাক আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিম বুলি আহিছোঁ আইতা ককা বোলা বস্তুটো মই সৰুৰ পৰা একদম ওচৰৰ পৰা নাপালোৱেই যদিও মাৰ ভাগৰ আইতা আছে কিন্তু আইতাৰ মৰমখিনি আমি মামাহঁতৰ ঘৰত গ'লেহে অলপ টাইমৰ কাৰণে পাওঁ কিন্তু ইয়াতে বিয়া হৈ অহাৰ পিছত মই একদম একেবাৰে লাগি থকা সদায় দেখি থকা আইতা এজনী পাইছোঁ দেউতাৰ ভাগৰ আৰু সেই আইতাজনীক মই আজি আপোনালোকৰ সন্মুখত দেখুৱাম বুলি ভাবিছোঁ লগতে আইতাৰ লগত থকা কিছুমান ভাল লগা মুহূৰ্ত মই এই ভিডিঅ'টোৰ জৰিয়তে মানে সাঁচি থ'ম বুলিও ভাবিলোঁ গতিকে সেইটো কাৰণেও মই আইতাক আজি আনিলোঁ আৰু 4 নম্বৰতে আজি মই এটা বস্তু বনাই দেখুৱাম আপোনালোকক যিটো বস্তু মই ইমান মৰমত বনালোঁ ইমান দিনৰ মূৰত মই সেইখন কৰি ল'লোঁ কিন্তু মোৰ এতিয়া মৰমতে ব্যৱহাৰ কৰিবই বেয়া লগা হৈছে কিন্তু দেখিবলৈ খুব ধুনীয়া হৈছে সজাই থ'বলৈ বহুত ধুনীয়া বস্তু সেইকাৰণে ভাবিলোঁ আপোনালোকৰ ওচৰতো এইটো শ্বেয়াৰ কৰা যাওক আৰু লগতে কেনেকৈ বনালোঁ সেইটোও দেখুৱাই দিয়া যাওক যদি আপোনালোকে ইচ্ছা কৰে কেতিয়াবা তেতিয়াহ'লে আপোনালোকে ঘৰত বনাই ল'ব পাৰে একদম ইজি গতিকে এই 4টা কাম লগ কৰি মই আজি ভিডিঅ'টো আৰম্ভ কৰিব গৈ ভিডিঅ'টো মই আগতেই কৰিলোঁ বাৰু কিন্তু মই ইণ্ট্ৰ'টোহে মই পিছত কৰিছোঁ কাৰণ মোৰ চাদৰ মেখেলাযোৰো পিন্ধি লাগি আছিলে আৰু লগতে অলপ মেকআপ কৰোঁ লাগি আছিলে সেইকাৰণে গোটেইখিনি মিলাই মই আজি ভিডিঅ'টো কমপ্লিট কৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটি বজাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই যায় তো বলক তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ আপুনি মোক কি বুলি মাতে মইনাটো বুলি মাতো আপুনি থোৱা নাম মইনাটো বুলি মাতো আৰু হেৰি আপোনাৰ বয়স কিমান হৈছে মোৰ বয়স 80 কথা ন 80 82 কথা খানি নেকি 81 ফুলকি মেলা আঘন পালে আঘোণত জন্ম মা আৰু আপোনাৰ নখকেইটা চাওঁ নখকেইটা মই কাটি দিওঁ দিয়ক আছে ঠাত থকা প্লেট আছে যোৱা বাৰু মই নখ কাটিছোঁ আপোনাৰ মনত আছে ন নখকেইটা চাওঁ নখকেইটা ভালকৈ জানিছোঁ নে কাটিব জানিছতো নখ কাটিব মানে হামু লাগিছে কথা আছে পাইছা নহ'লে হামু লাগিছে লাগিছে ধুনীয়া পাৰিছে আৰু এইখন হৈছে মায়ে নিজে বনোৱা চাদৰ মেখেলাযোৰ যিযোৰ মই এতিয়া পিন্ধি আছোঁ আৰু তেওঁ নিজেই এইখিনি ফেব্ৰিক কৰিছে আৰু ছাইডত গোটেই পাৰ্পিন লগাই দিছে
বহুত ধুনীয়া লাগিছে কাপোৰযোৰ আৰু গোটেই গাটোতে মাজে মাজেও ফুল আঁকি দিছে আৰু তাৰ কাৰণে চাদৰ মেখেলাযোৰ বেছি ধুনীয়া লাগিছে আৰু মেখেলাখনতো এনেকৈ ফুল আঁকি তলত একদম তলত পটিৰ নিচিনাকৈ এটা পাৰ্পিন লগাই দিছে আৰু এইযোৰ মই ভালকৈ এবাৰ দেখাই দিছোঁ চাই লওকচোন কেনেকুৱা লাগিছে মোৰতো বহুত ভাল লাগিছে কালাৰটো হওক বা ফুলখিনি হওক আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন আৰু যদি ভাল পাইছে আপোনালোকে ঘৰতো ট্ৰাই কৰি চাব পাৰে বনাবৰ কাৰণে বহুত ভাল লাগিব আৰু আজিৰ বস্তুটো বনাবৰ কাৰণে মই চুৱেটাৰ গুঠা ঊল লৈছোঁ এইটো মই জাষ্ট এতিয়া বনাই দিবৰ কাৰণেহে লৈছোঁ মই অলৰেডি বস্তুটো যিহেতু ইউটিউব চেনেল খোলাৰ আগতেই বনাইছিলোঁ এতিয়া মই আজি জাষ্ট প্ৰচেছটো দেখুৱাই দিম আৰু এইখন বনাবৰ কাৰণে মই প্লাষ্টিকৰ নেট লৈছোঁ মই সূতাৰ দোকানৰ পৰাই কিনিছিলোঁ সাধাৰণ ভাষাত ক'ব গ'লে এইটো প্লাষ্টিকৰ নেট বা ক্ৰছ ষ্টিচ নেট বুলিয়েই কওঁ কিন্তু একচুৱেলি এইটোৰ নাম হৈছে প্লাষ্টিক কেনভাছ আৰু এই নেটকেইখন মই ঊলৰ সহায়ত একদম চিলাই কৰি ল'ম ভালদৰে যাতে খুলি আহিব নোৱাৰে এইখন ৰেডি হৈ গৈছে এতিয়া মই ঊলৰ ফুলকেইটা বনাম ঊলৰ ফুলকেইটা মই আগতেও এটা ভিডিঅ'ত চামুচৰ সহায়ত দেখুৱাইছিলোঁ কিন্তু মই আজি হাততে কৰি দেখাইছোঁ কাৰণ এইটো চাইজটো ডাঙৰ হয় আৰু মই ইয়াতে 20 পাক ঘূৰাইছোঁ আৰু ইয়াতে ভালদৰে মাজতে এটা গাঁঠি দি ফুলটো বনাই লৈছোঁ মই যেতিয়া কামটো কৰিছিলোঁ তেতিয়া কিন্তু মই এটা এটাকৈ বনাই থকা নাছিলোঁ মই দুটা বাঁহৰ খুঁটি পুতি লৈ দীঘলকৈ ঊলখিনি টানি লৈ একেবাৰতে মই এনেকুৱা 20টামান গাঁঠি দি কাটি কাটি একেবাৰতে 20টামান ফুল বনাই লৈছিলোঁ তেতিয়া কম সময়তে বহুতকেইটা হৈ গৈছিল এতিয়া এটা এটাকৈ বনাই থাকিব বহুত টাইম লাগিব সেইকাৰণে মই সেইটো প্ৰচেছ এপ্লাই কৰিছিলোঁ আৰু ভিডিঅ'ত দেখাৰ দৰে একদম সহজতে নেটৰ ইটোমূৰে সূতাকেইটা সোমাই গাঁঠি দিয়াৰ পিছত ফুলটো ধুনীয়াকৈ এডজাষ্ট হৈ যায় আৰু এতিয়া যেনেকৈ ইচ্ছা কৰে তেনেকৈ বিভিন্ন কালাৰ মিলাই বিভিন্ন শ্বেপ দিব পাৰি বিভিন্ন ধৰণৰ ডিজাইন বনাব পাৰি আৰু মই স্পেচিয়েলি এইটো ডিজাইন বনাইছিলোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব তাৰ আগতে মই এইটো দেখাই লওঁ যে মই কেইখন নেট ইউজ কৰিছিলোঁ মই টোটেল 12খন নেট ইউজ কৰিছিলোঁ আৰু দুইটা ছাইডৰ পৰা মই এনেকৈ গাঁঠি গৈছিলোঁ চিলাই গৈছিলোঁ ঊলৰ সহায়ত এনেকৈ তিনিখন লগ লগাই টোটেল 12খন আৰু সৰু সৰুকৈ লগ লগাই এখন ডাঙৰ কাৰ্পেট সদৃশ নেট সৃষ্টি কৰি লৈছিলোঁ তাৰ পিছতহে মই এই ওপৰৰ কামখিনি কৰিছিলোঁ ডিজাইন দিয়াটো ডিজাইনটো মই একচুৱেলি এনেকৈ বিচনাৰ আগত বা সোফাৰ আগত পাৰিবৰ কাৰণেই বনাইছিলোঁ আৰু যিখিনি এক্সট্ৰা নেট ওলাই আছিলে সেইখিনি মোৰ কাটিব ৰৈ গৈছিলে আজি মই আপোনালোকৰ সন্মুখতে এইখিনি কাটিম আৰু এইটো কাম মই ফিনিছ কৰি দিম আৰু কাটোতে মন কৰিব লাগিব যে যিডাল ঊলেৰে দুটা নেট জইন কৰা হৈছিলে সেইডাল যাতে ভুলতো কটা নাযায় সেইডাল অকণমান উলিয়াই আনি আকৌ ভালদৰে এটা গাঁঠি দি ল'ম যাতে কটাৰ পিছতো সেইখিনি ওলাই আহিব নোৱাৰে আৰু ফাইনেলি মোৰ অতিকে মৰমৰ কাৰ্পেটখন ৰেডি হৈ গ'ল আৰু এইখন ইমান সফ্ট হৈছে আৰু ইমান ধুনীয়া হৈছে যে এইখন ব্যৱহাৰ কৰিবলৈ মোৰ বেয়া লগা হৈছে কিন্তু হ'লেও মই এইখন মাজে মাজে উলিয়াই মেলি ধুনীয়াকৈ ৰাখোঁ ভাল লাগে ইয়াতে মই বিভিন্ন ধৰণৰ কালাৰ ইউজ কৰিছোঁ লগতে ফুলটো বনাবৰ কাৰণে মই ব্লেক কালাৰটো বেছ হিচাপে লৈছোঁ বাউণ্ডেৰী হিচাপে মই ব্লেক কালাৰটো ইউজ কৰিছোঁ লগতে লাইট ব্লু ডাৰ্ক ব্লু পিংক ৰেড য়েল্লো আৰু এইখিনি
আৰু মই আজি যিটো দেখুৱালোঁ সেইটো একচুৱেলি ইয়াৰে কালাৰ নাছিলে, সেইটো মই জাষ্ট আপোনালোকক ডেম'টো দিবৰ কাৰণেহে এইটো আনিছিলোঁ। আৰু মই সেইটো ঊলৰো কিবা এটা বনাই নিশ্চয় দেখুৱাম আৰু এদিন বেলেগকৈ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব। আৰু এইখন কেনেকুৱা পালে মোক জনাব। যদি ভাল লাগিছে আপোনালোকৰ তেনেহ'লে ঘৰতো ট্ৰাই কৰি চাব পাৰে। আৰু শেষত ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভাল পালে মোক ছাপোৰ্ট কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি, আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে ডাইৰেক্টলি পাই যায়। আৰু ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।